নমস্কাৰ বন্ধুসকল নমস্কাৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমি ৰান্ধিম মাছৰ টেঙা পকা তেতেলীৰ সৈতে বুঢ়া বৰালি চাই থাকিব কেনেদৰে ৰান্ধো এয়া মই ৰান্ধিবৰ বাবে 3 পিস বৰালি মাছ মিঠাতেল নিমখ আৰু হালধি সানি থৈছো মিঠাতেল দিলে হেনো বৰালি মাছ নুফুটে চাওচোন কি হয় আজি এয়া তেতেলী আলু লৈছো আলু নিদিলেও হয় অপশনাল আপোনালোকে দিবও পাৰে মই ছোৱালী ভাল পায় সেইকাৰণে দিছো সৰিহ আৰু জলকীয়া লৈছো ফুৰণৰ বাবে ধনিয়া এটুকুৰা আদা আৰু কেটামান জালুক মই খুন্দি লৈছো এয়া নিমখ আৰু হালধি জুখমতে কেৰাহী পাতিছো গৰম হলে মিঠাতেল দিম আৰু তেতেলীখিনিত মই এতিয়া গৰম পানী অলপ দিম এতিয়া কোমল হৈ যাব কেৰাহী গৰম হৈছে মোৰ এতিয়া মিঠাতেল দিছো মিঠাতেলখিনি গৰম হলে মই মাছ কেটুকুৰা ভাজি লম তেল গৰম হৈছে মোৰ এতিয়া মাছ কেপিস ভাজিম মিঠাতেল সানি থৈছিলো যদিও ফুটিছে বৰালি মাছ ফুটেই অকমান মাছখিনি ভাজি হোৱালৈকে মই তেতেলীখিনি খচি মেলি ছাকি লম তেতিয়া আপোনাৰ একো লেতেৰা নেথাকে তেতেলীখিনি এতিয়া খচি লৈছো এনে কোমলিছেই গৰম পানী দিছো যিহেতু এতিয়া মই ছাকনিৰ সহায়ত এনেদৰে ছাকি লম তেতিয়া আপোনাৰ বাকলিবোৰ নেযাব তললে তেতেলী আপুনি যিমান টেঙা খাই ভাল পায় সেই জুখমতে দিব মই আৰু অলপ গৰম পানী দি খচি লম তেতিয়া আৰু অকণমান ওলাব ৰস তেতেলীৰ ৰস আৰু 2-3 মিনিট সময়লৈকে ভাজিম মাছ কেপিস মই এতিয়া নমাই লম অকমান ফালি লোৱা কেঁচা জলকীয়া এটা দিম আৰু সৰিয়হ গুটি দিম আধা চামুচ মান এতিয়া সিজাই লোৱা আলু দিম মতে নিমখ আৰু হালধি দিছো খুন্দি লোৱা আদা আৰু জালুক দিছো এতিয়া আদা জালুক নিদিলেও হয় কিন্তু মই ভাল পাওঁ ছোৱালীয়ে কেঁচা জলকীয়া জ্বলাটো খাব নোৱাৰে যিহেতু সেইকাৰণে মই জালুক দিওঁ মাছৰ জোলত আপোনালোকে মাছৰ জোলকণ ডাঠ হ'বলৈ আলুৰ ঠাইত ৰঙালাও আৰু পিঠাগুড়িও দিব পাৰে কিছুমান
কিছুমানে কৰ্ণফ্লৰো দিয়ে আৰু একো নিদিয়াকেও ভাল লাগে খাই ৰন্ধন প্ৰণালী প্ৰত্যেকখন ঘৰতে বেলেগ বেলেগ হয় নিজৰ সোৱাদ অনুযায়ী ৰান্ধিব আপোনালোকে কেনেকৈ খাই ভাল পায় মই পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই আপোনালোকে খাই ভাল পালে দিব মই এতিয়া গৰম পানী দিম প্ৰথমে মই অকণমানহে দিছোঁ পানী এই পানীখিনি যেতিয়া শুকাই যাব তেতিয়া মই মাছৰ জোলৰ পৰিমাণ হিচাপে পানী দিম এনেদৰে দুবাৰ পানী দিলে মাছৰ জোলকণ খাবলৈ ভাল পায় এতিয়া মই আকৌ পানী দিম ইয়াত তেতেলীৰ ৰস দিম মই এতিয়া জোলকণ উতলি আহিলে মই ভাজি থোৱা মাছ কেইপিচ দিম এয়া লাহেকৈ উতলি আহিছে মোৰ জোলকণ মাছৰ জোলকণ উতলি আহিছে ধুনীয়াকৈ এতিয়া মই ভাজি থোৱা মাছ দিম আৰু ধনিয়া পাত দিম অকণমান সৰহকৈ লৈছোঁ মই ধনিয়া পাত আপোনালোকে বেয়া পালে নিদিলেও হ'ব আমাৰ মাছৰ টেঙা জোল ৰেডি খাবলৈ এয়া পকা তেতেলীৰ সৈতে বুঢ়া বৰালি খাবলৈ ৰেডি হৈ গৈছে আমাৰ ডাকে কৈ গৈছিলে পকা তেতেলী বুঢ়া বৰালি বিস্তৰ কৰি দিবাহা জালি বাৰী দিবা টেঙাৰ জোল খাবাৰ বেলা মুণ্ড নুতুল সঁচাকৈ এয়া মাছৰ জোল খাবলৈ বৰ সোৱাদ হয় আপোনালোকেও ৰান্ধি খাব আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব বিভিন্ন ধৰণৰ খাদ্যৰ জুতিৰ লগতে মই মধ্যপ্ৰদেশ থকাকালীন আপোনালোকক মধ্যপ্ৰদেশৰ বিভিন্ন ঠাই দেখুৱাবলৈ চেষ্টা কৰিম আগলৈও চাই থাকিব ধন্যবাদ